সদায় আমাৰ যিটো দিন সেইটো অলপ ঈশ্বৰক প্ৰাৰ্থনা কৰি আমি ওলাব পাৰিলে ভাল। গোসাঁই ঘৰত সেৱা কৰি বাথৌ থানচালিত সেৱা কৰি আমাৰ যি বিশ্বাস কৰে তাত ঈশ্বৰক মানে সদায় স্মৰণ কৰি দিনটো যাত্ৰা কৰিলে ভাল। আৰু আজি আমি ইয়াতে গোটেই বিটিআৰ অঞ্চলৰ শান্তি আৰু উন্নতিৰ কাৰণে ইয়াতে প্ৰাৰ্থনা কৰিছোঁ। কৰোনা ভাইৰাছ আমাৰ এতিয়াও জেগা বহুত চলি আছে, মানুহবিলাক বহুত কষ্ট পাইছে। ইয়াৰ পৰা যাতে মানৱ জাতিটো উদ্ধাৰ হ'ব পাৰে আৰু আমাৰ ভাৰতবৰ্ষ অসমৰ লগতে বিটিআৰ অঞ্চলৰ আমাৰ যিটো মানুহ আছে সকলো যাতে কৰোনা ভাইৰাছৰ পৰা উদ্ধাৰ হ'ব পাৰে আৰু চবেই শান্তি সম্প্ৰীতিৰে থাকিব পাৰে, কোনো অপ্ৰীতিকৰ ঘটনা যাতে মানৱ সমাজত নহয়, ইয়াৰ কাৰণে আজি আমাৰ বাথৌ ধৰ্মৰ যিটো আৰজ এইটো আমি কৰিছোঁ আৰু আজি দিনৰ আৰম্ভণিটো তেনেকৈ আমি কৰিছোঁ। আপুনি দুটাকৈ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিছে, কি অনুভৱ? এই ঠিকে আছে, আমাৰ UPPL দলে চৰকাৰ গঠন কৰিব আৰু আমি গোটেই কমচে কম আজিৰ তাৰিখত প্ৰায় 30টামান সিটত জিকিব তেনেকুৱা এটা অনুভৱ হৈ আছে। আৰু আমাৰ কৰ্মকৰ্তাবিলাক আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, আমাৰ প্ৰাইমাৰী বুথ পৰ্যায়ৰ কৰ্মীসকলে বা নেতাসকলে খুব সক্ৰিয়ভাৱে কাম কৰি আছে আৰু সেইকাৰণে সকলো সমষ্টি আমাৰ সমানে আগবাঢ়ি গৈ আছে। তো সেইকাৰণে চৰকাৰ UPPL হ'ব, ইয়াত কোনো সন্দেহ নাই। ককলাবাৰী সমষ্টিত ধীৰেন বড়ো বিটিআৰ চুক্তিকাৰী, আপুনিও বিটিআৰ চুক্তিকাৰী, কিবা প্ৰত্যাহ্বান হ'ব নেকি ধীৰেন বড়ো আপোনাৰ কাৰণে? নাই, প্ৰত্যাহ্বানটোতো হ'বই। যোনে ইলেকশ্যন খেলিছে সি এজনৰ আনজনৰ প্ৰত্যাহ্বানেই হয়, মানে কোনোবা XYZ প্ৰত্যাহ্বান হয়, অকল ধীৰেন বড়ো নহয়, তাত GS-পুৰ পৰাও খেলিছে, বেলেগো খেলিছে, এইটো প্ৰত্যাহ্বানেই হয় চবৰ কাৰণে। কিন্তু ইয়াৰ ভিতৰতে ৰাইজে চাব কি কাক বাছনি কৰিলে ভাল হয়, সমষ্টিৰ উন্নয়ন কেনেকৈ হ'ব, অঞ্চলৰ উন্নয়ন কেনেকৈ হ'ব, এই কথাবিলাক চাই পেলাই ৰাইজে ভোট দিব। গতিকে ইয়াত আৰু ধীৰেন বড়ো বুলি কথা নাই, মই তেখেতক শুভেচ্ছা জনাইছোঁ, ধীৰেন বড়ো ডাঙৰীয়া। ইতিমধ্যে আপুনি অভিযোগ কৰিছে হাগ্ৰামী দুৰ্নীতি পাহাৰ কৰিছে, আপুনি চৰকাৰ গঠন কৰি প্ৰথম আপোনাৰ পদক্ষেপ কি হ'ব? চাওক, প্ৰথম চৰকাৰ গঠন কৰি আমাৰ জাতি জনগোষ্ঠীয়ে কিয় সুখী নহয়, কিয় অশান্তি হৈ আছে, এই কথাবিলাক আমি প্ৰথমতে আমি আৰম্ভ কৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ আমাৰ ইণ্টেলেকচুৱেলসকল, জাতীয় সংগঠনবোৰ, সামাজিক সংগঠনবোৰ চবকো আমি মাতি আলোচনা কৰিম কি কোন জনগোষ্ঠীয়ে কি বিচাৰিছে। আমি জানো এতিয়া বিভিন্ন জনগোষ্ঠীৰ সমস্যা আছে, কাৰোবাৰ ভূমিৰ সমস্যা, কাৰোবাৰ শিক্ষাৰ সমস্যা, কাৰোবাৰ ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন সমস্যা আছে। তাৰ মাজতে প্ৰায়ৰিটিত মানে ৰাইজে কি কৰাটো বিচাৰে, আমি ৰাইজৰ ওপৰত নিৰ্ভৰ কৰি, ৰাইজৰ ওপৰত আলাপ আলোচনা কৰি, ৰাইজৰ চেণ্টিমেণ্টটো অনাৰ কৰি পেলাই আমি চৰকাৰটো চলাম। যিহেতু বিদেশী দুৰ্নীতি হৈছে তাৰ ওপৰত আমাৰ জেহাদ কেনেকুৱা হ'ব? চাওক, জেহাদ শব্দটোতো বহুত ডাঙৰ শব্দ, কিন্তু আমাৰ ভাৰতীয় আইন হিচাপে দুৰ্নীতি ভ্ৰষ্টাচাৰীবিলাকক শাস্তি দিয়া যিটো ব্যৱস্থা আছে ইয়াৰ মাজতে শাস্তি দিয়া হ'ব। কাৰণ এই দুৰ্নীতিটো এতিয়া আমাৰ সমাজৰ কাৰণে বিৰাট ডাঙৰ এটা সমস্যা। আমি যেনেকৈ উগ্ৰপন্থী সমস্যা, বিভিন্ন সমস্যাবিলাক সমস্যা বুলি ভাবোঁ, এতিয়া আমাৰ সমাজত চবচে ডাঙৰ সমস্যা বৰ্তমানত মানৱ জাতিত যদি কিবা আছে এইটো হ'ল কৰাপশ্যনৰ মানে সমস্যা। আৰু সেই দুৰ্নীতিটো যদি বন্ধ কৰিব নোৱাৰে দুখীয়া গৰীব মানুহ আগুৱাই যাব নোৱাৰিব। সেইকাৰণে আমি বিচাৰিছোঁ কি আজিলৈকে 17 বছৰত যিখিনি দুৰ্নীতি হ'ল ইয়াৰ ইনকুৱাৰী হ'ব লাগে, ইয়াৰ মানে যিটো আছে অডিট হ'ব লাগে, ফৰেনচিক অডিট হ'ব লাগে আৰু ইয়াৰ লগতে যিসকল দোষী তেখেতসকলক শাস্তি দিব লাগে। শান্তি চুক্তিৰ জৰিয়তে NDP মূল সুতিৰে ঘূৰি আহিল, কিন্তু আজিকালি আৰু সংস্থাপন নহ'ল, কি হ'ব? সংস্থাপনটো হ'ব, সংস্থাপনৰ কাৰণে চৰকাৰে কাম কৰি আছে আৰু NDP লিডাৰবিলাকো আলোচনাত বহি আছে। তেখেতসকলৰ অলপ মানে কিবা লিষ্টৰ প্ৰব্লেম, কিবা প্ৰব্লেম, তেনেকুৱা প্ৰব্লেমবিলাক হৈ আছিলে। এইটো মই জানাত এইটো লাহে ৰিজল্ভ হৈ গৈছে আৰু চব ঠিকে থাকিলে হয়তো অক্টোবৰৰ লাষ্ট ফালে তেখেতসকলৰ সংস্থাপনৰ কাম আৰম্ভ হ'ব। যোৱাকালি BPF-ৰ বৰমান এখন মিটিং বিশ্বজিৎ দৈমাৰী উপস্থিত নাই, কি আচলতে কি ক'ব? নাই, এইটোতো আগতে স্পষ্ট হৈ গৈছে। এতিয়া ইমানুৱেল মুছাহাৰীটো কৈয়ে দিলে বিশ্বজিৎ দৈমাৰী আৰু বহুত নেতা ইয়াৰ পৰা লাহে ওলাই যাব। BPF-ত আৰু নাথাকে মানুহ। হাগ্ৰামাৰ যিটো স্বেচ্ছাচাৰী শাসন এইটো অলৰেডি নিজৰ সতীৰ্থবিলাকক অতিষ্ঠ কৰি পেলাইছে আৰু ইয়াৰ লগতে চন্দন ব্ৰহ্মৰ যিটো কনস্পিৰেচি ইয়াত BPF দল মানে থান বান হৈ যাব।